হাই এভৰিৱান, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি ইমান ৰ'দ দিছে নহয়, বহুত গৰম পৰিছে। কালি আচলতে ৰাতি বহুত ডাঙৰ বৰষুণ এজাক দিলে, চবফালে পানী হৈ গ'ল। আমাৰ ঘৰতো গোটেই গেৰেজে পানী হৈ গ'ল। এতিয়া ৰ'দ দিছে, সেইকাৰণে অকণমান শুকাইছে আৰু পানী, কিন্তু পথাৰতো বহুত পানী হৈ গ'ল, গোটেই চবফালে পানীয়ে হৈ আছে। এইফালে চাওক, আকাশখন একদম পুৰা সম্পূৰ্ণ নীলা হৈ আছে, ডাৱৰ চাৱৰ বুলিবলৈ ক'তো নাই, আৰু বহুত গৰম উঠিছে। এইবোৰ আজি চব পানী হৈ গৈছিলে এফালে এইবোৰ, কিন্তু এতিয়া ৰ'দ দিলে কাৰণে শুকালে আৰু। কাপোৰ দুটামান আছিলে, মেলি ল'লোগে। ইমান ৰ'দ নহয়, সেইকেইটা মেলিয়ে একদম পুৰা গৰমত ঘামি আহিছে, পুৰা এনেকুৱা গৰম উঠিছে। মৰম কি কৈছা? মৰম তুমি কি কৈছা? কৈ দিয়া। মই টিভি চাইছোঁ। এইফালে আজি গোটেই আমাৰ পথাৰত একদম পানী হৈ গ'ল। ৰাতিপুৱা বহুত পানী হৈ আছিলে, একদম সাগৰ নিচিনা হৈ আছিলে। এতিয়াতো অকণমান কমিলে বাৰু, এতিয়া আবেলি হ'ল যে। আৰু এইফালে মাছৰ জাল পেলাইছে, মাছ ধৰিছে। অলপ আগত জাল পেলাই যাওঁতে তেওঁলোকে মাছ ধেৰ পালোঁ বুলি কৈছে, আৰু এতিয়া ইমানকৈ মাছ নাই পোৱা বুলি কৈছে। এতিয়া কেইটামানহে পালোঁ বুলি কৈছে। আৰু এইটো মৰম ভিতৰতে সোমাই আমনি পাইছে যে, সেইকাৰণে অকণমান মোৰ লগত ওলাই আহিছে আগফালে, ঘূৰি ফুৰিছে অকলে অকলে। হ'ব দেই, বস্তু এটা দেখাম। এইফালে চাওক, এয়া গোমধানৰ গছ নাই লগা বাৰু এতিয়া। তাৰপিছত এইফালে এইটো ডালিমৰ গছ এজোপা, ডালিম এটা লাগি আছে, এটা নহয় দুটা, কেইবাটাও লাগি আছে বাৰু। এবাৰ খোৱা নাই ডালিম। আৰু এইজোপা ওপৰত সৰুকৈ এজোপা মধুৰি গছ হয়, এইজোপা মধুৰি কেইটামান লাগিছিলে, এতিয়া ভিতৰলৈ নিয়া হ'ল বাৰু আজি ছিঙি। এখন ফুলনি আছিলে আচলতে, কিন্তু এতিয়া অৱস্থা নাইকিয়া হৈ আছে, কাৰণ বাৰিষা দিন যে, সেইকাৰণে পানী হৈ গ'ল। আৰু এইফালে গোটেই জংঘল নিচিনাহে হৈ আছে। এইফালে পানী হৈ যায়। এতিয়া ৰাতিপুৱা সময়ত পানী হৈ গৈছিলে বৰষুণ দিওঁতে, কিন্তু এতিয়া শুকালে আৰু এইফালে এখন বাৰী, শাকনি বাৰী আমাৰ। এতিয়া বাৰিষাৰ কাৰণে চবফালে জংঘল নিচিনাহে হৈ আছে, সোমাব নোৱাৰি, নহ'লে দেখালোহেঁতেন। আৰু এইফালে এইটো আমাৰ গোঁসাই ঘৰ, এইফালে গেৰেজ। আজি এইফালে গেৰেজত ইয়াত গোটেই পানী সোমাই গ'ল, একদম বহুতখিনি পানী হৈ গৈছিলে। ৰাতিপুৱা আকৌ উলিয়াব লগা হৈছে, পানী টুকিব লগা হৈছে। আৰু এইটো আমাৰ ঘৰটো। আমাৰ ঘৰটো জানে বহুত পুৰণা হয়। আমাৰ ঘৰটো যে এইটো যে ককাই বনোৱা হয়, বহুত পুৰণা, 1964ৰে হয় বুলি কৈছিলে। তেতিয়াৰ পৰা এনেকৈ আছে, আৰু অকণমান ভিতৰবোৰ ৰিপেয়াৰিং কৰা হৈছে আৰু, কিন্তু মূল ঘৰটো একেই হৈ আছে। আৰু এইটো এতিয়া নতুনকৈ বনাইছে, কেতিয়া হ'ব নাজানো। আৰু এইবোৰ ফুল এনেকৈ ফুল এবাৰ নাইকিয়াই হৈ গ'ল। এতিয়া ছিজনো গুচি গ'ল ফুলৰ, আৰু ফুল তেনেকৈ নাই, আৰু এয়া নাইকিয়াই হৈ গ'ল ফুল।
দুই এপাহে মানে ফুলি আছে। হেল্ল' এভৰিৱান, কালি মোৰ ভিডিঅ'টো কৰা আধৰুৱা হৈ গ'ল, সেইকাৰণে আজি আকৌ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এইফালে চাওক, এজোপা হৈছে মানি প্লেণ্ট। এজোপা থাকিলে ভাল বুলি কয় আৰু নাজানো কি হয়। এনেকৈ এজোপা বাঁহ এডাল দি দিছে যাতে ডাঙৰ হ'ব পাৰে, মানে লতা জাতীয় যে, সেইকাৰণে বগাবলৈ ভাল হয় আৰু আজি ইমান গৰম ন, ইমান ৰ'দ দিছে। কালিও বৰষুণ দিছিলে ৰাতি, কিন্তু হ'লেও মানে কালি বৰষুণটো ইমানকৈ নিদিলে, বেলেগ এফালেহে চাগে বৰষুণ জাক লৈ গ'লগৈ। আৰু সেইকাৰণে কালিতকৈ মানে কালিও গৰম, কিন্তু আজিও মানে বহুত গৰম নিচিনা লাগিছে। আৰু আজিলৈ আমি নহয় এতিয়া মানে ভাত চাত নাখাওঁ ভাবিছোঁ। আজি আমি খাম খিচিৰি, কাৰণ সদায় কিমান মাছ মাংস এইবোৰ ভাত চাত খাই দিব আমনি লাগে। তেনেকৈও কেতিয়াবা মানে খিচিৰি খাই ভাল লাগে। আৰু যিহে গৰম ন, বনাই থাকিবলৈও মন নাযায়। আমাৰ পাকঘৰটো তাতে ইমান গৰম, মানে বহুত একদম গৰম হৈ যায়। কিবা যদি বনাই নহয় একদম বহুত গৰম হৈ যায়, গেছ হৈ যায় মানে। এইফালে এয়া পাচলি লৈ থৈছে, নেমু, ভাতকেৰেলা, বিলাহী, এইফালে এইকেইটা কল, ঘৰৰ কল নহয় আকৌ দেই, এইকেইটা কিনি অনা কলহে। আৰু বস্তু এটা দেখাম দেই, এইকেইটা চাওক, এইকেইটা লেটেকু আনি থৈছে, পলিথিনৰ পৰা উলিওৱাই নাই। লেটেকু খাই ইমান ভাল লাগে নহয়, মই মানে লেটেকু খাই ভাল পাওঁ। আমাৰ ঘৰত লেটেকু নাই, লেটেকু গছ কিনি আনিব লগা হয়। আৰু এইকেইটা অৱশ্যে কিনি অনা নহয় নেকি, কোনোবাই বেলেগেহে দিয়া নেকি, কিন্তু মানে বহুত ভাল হয় খাবলৈ, ইমান মিঠা। মই কালি খাই চাইছিলোঁ, আপোনালোকে খাই ভাল পায় নাই বাৰু? সঁচাকৈ দেই, বহুত বেছি গৰম পৰিছে, গৰম উঠিছে নহয়। আৰু ৰাতিপুৱা উঠি এইবোৰ গা চা ধুলোঁ, গা ধোৱাৰ লগতে চুলি সোপা ধুইছিলোঁ, চুলিখিনি মানে তিতি আছে, তেনেকৈ বান্ধি থৈ দিছোঁ। ইমান বেছি গৰম ন, মেলিব নোৱাৰে। মোৰ মানে এনেকৈ চুলিটো যদি এনেকৈ লাগি থাকে ন, এনেকুৱা গৰম উঠে, মানে বহুত গৰম উঠে। আৰু এইকেইদিন মানে কিবা বেছি গৰম পৰিছে, তাতে জুলাই মাহ। আগতে কি হয় মনত আছে আৰু দেই, যেতিয়া মানে আমি সৰুতে স্কুল যাওঁ, স্কুল গ'লে কি হয়, জুলাই মাহটো এনেও গৰম বন্ধ পৰে। আৰু গৰমৰ বন্ধকেইদিন কি হয়, সদায় বৰষুণ দিয়ে বেছিকৈ, ঠাণ্ডা নিচিনাই হৈ থাকে। কিন্তু যেতিয়া আগষ্ট মাহ খোলে মানে, আৰু আগষ্টত খুলিলে বহুত বেছি, তেতিয়াহে গৰমটো পৰে মানে। বন্ধকেইদিন আকৌ ঠাণ্ডাতে যায়, কিন্তু যেতিয়া স্কুল খোলে তেতিয়া একদম পূৰা গৰম। আৰু স্কুলৰ পৰা অহাৰ পিছততো একদম ৰূপটো চাব নোৱাৰি আৰু, কি এনেকুৱা ৰূপ লৈ আহে। তাতে সৰুতে স্কুলত খেলো নাই আৰু, সেইকাৰণে গৰমত আৰু একদম অৱস্থা একদম ক'লা হৈ যায়, গোটেই মুখ চুখ ক'লা পৰি আহে। আৰু মই বেছি মানে ৰ'দত ওলাবও নোৱাৰোঁ, কাৰণ মোৰ যদি ৰ'দত ওলাওঁ নহয়, পটককৈ মানে ৰ'দে পুৰে, মানে একদম ছালটো একদম ক'লা পৰি আহে লগালগ। এতিয়াও তেনেকৈ সেইকাৰণে ৰ'দত নোলাওৱেই। ওলালেও মানে ছাতি ব্যৱহাৰ কৰোঁ, কাৰণ ছাতি নল'লে বেছি পটককৈ মানে কি, ছাতিটো ল'লে অকণ ভাল আৰু পটককৈ ৰ'দে নুপুৰে ছালখন, কিন্তু ছাতি নল'লে যে লগালগ চেচ। বাৰু যি কি নহওক, মামা অফিচ গ'ল আজিকালি। মামাই তেনেকৈ অফিচলৈ ভাত পানী এইকেইদিন খাই যোৱা নাই, তাতে খায়গৈ। সেইকাৰণে ইয়াত ৰাতিপুৱা ৰুটি বা এনেকৈ কিবাকিবি খাই যায় আৰু, সেইকাৰণে আজিকালি আমাৰ ভাতটো খোৱা অকণমান দেৰি হয়। কিন্তু আজিতো ক'লোৱেই যে আজি ভাত নাখাওঁ, আজি খিচিৰি খাম। বনোৱা নাই আৰু, মামীয়ে বনাব। পাচলি চাচলি কাটিবলৈ আছে, কিবাকিবি দি দিম আৰু তেনেকৈ খিচিৰিকৈ সাধাৰণ ধৰণে খাই থৈ দিব লাগিব। যিহে গৰম ন, বনাই থাকিবলৈ নোৱাৰি। কালি পানী বহুত বেছি আছিলে, আজি বহুতখিনি শুকালে, সাগৰ নিচিনা হৈ আছে। ৰ'দো বহুত কাঢ়া, বহুত চোকা ৰ'দ, আৰু ওপৰত বহুত ধুনীয়া বতাহ মাৰি আছে। এইবোৰ চব সৰু সৰু যে খুঁটিবোৰ দেখিছে, এইবোৰ মানুহে জাল পাতি থৈছে, মাছ পায়। মাছ বহুত কিছুমানে মানে বহুত বেছিকৈ পায়, মানে বহুতে জাল পাতি থৈছে। অৱশ্যে এবাৰ খেতি কৰাসকলৰ অসুবিধা হৈছে, কাৰণ পানী শুকালেহে খেতি কৰিব পৰা হ'ব। কিছুমান জেগাত খেতি উঠিলেই, আৰু আমাৰ এইফালে কৰিব পৰা নাই। আমাৰো কৰিব পৰা নাই, কাৰণ পথাৰৰ এয়াহে অৱস্থা। পানী শুকালেহে আৰু কৰিব পৰা হ'ব। এইফালে চাওক, আকাশখন একদম নীলা হৈ আছে। হাই এভৰিৱান, দুপৰীয়া খোৱা বোৱা কৰা হৈ গ'ল, আৰু কৈছিলোঁৱে যে আজি খিচিৰি বনাম। খিচিৰি বনাই খালোঁ, আৰু এতিয়া আবেলিয়ে হ'ল। আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাম মানে ডেজাৰ্ট বনাম, কাষ্টাৰ্ড বনাম, ফুড কাষ্টাৰ্ড হয়।
সো কেনেকৈ বনাওঁ তেনেহ'লে একেবাৰে সাধাৰণ হয় বনাবলৈ, আপোনালোককো ভাবিলোঁ সেইকাৰণে দেখাই দিওঁ। তেনেহ'লে ব'লক আমি আৰম্ভ কৰোঁ। কাষ্টাৰ্ডখিনি বনাবৰ কাৰণে মই আপেল এটা সৰু সৰুকৈ কাটি লৈছোঁ, 2টা কল কাটি লৈছোঁ, অলপমান ডালিম লৈছোঁ আৰু কাজু আৰু পিস্তা অলপ কাটি লৈছোঁ। আপোনালোকৰ ওচৰত যদি বেলেগ ফ্ৰুটছ থাকে সেয়াও দিব পাৰে, মোৰ ওচৰত এয়াই আছিলে সেইকাৰণে মই এইখিনিকে দিছোঁ। এতিয়া মই পেন এখনত 2 কাপ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি লৈ পেনখনত দি লাহে লাহে লৰাই দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ। মই চেনি 4 চামুচ দি দিলোঁ, সেইটো আপোনালোকক দেখুওৱা নহ'ল আৰু আপোনালোকে যদি বেছিকৈ লাগে তেতিয়া বেছিও চেনি দিব পাৰে। গাখীৰখিনি মই 2 মিনিটমানৰ কাৰণে লৰাই ল'লোঁ। এতিয়া এটা বাটিত গাখীৰ অকণমান লৈ কাষ্টাৰ্ড পাউডাৰ 2 চামুচ দি ভালদৰে মিক্স কৰি সেইখিনি ইয়াত দি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখি এতিয়া এইখিনি ভালদৰে লৰাই থাকিম। 2 মিনিটমানৰ কাৰণে দিম, কাৰণ বেছিকৈ দিলে এইখিনি ডাঠ হৈ যায় আৰু বেছি ডাঠ হৈ গ'লে খাবলৈ ভাল নহয়। যিমানে ঠাণ্ডা হৈ আহিব কাষ্টাৰ্ডখিনি সিমানেই ডাঠ হৈ আহিব, সেইকাৰণে আমি বনাওঁতে এইখিনি বেছিকৈ ডাঠ কৰিব নালাগে। এইখিনি এতিয়া হৈ গ'ল, এইখিনি গেছৰ পৰা নমাই দিলোঁ। এইখিনি বেছি ডাঠ কৰা নাই, ইমানটো জোখত ৰাখিছোঁ, তেতিয়া ভাল হয় খাবলৈ। এতিয়া ইয়াত আমি কাটি থোৱা ফ্ৰুটছখিনি দি দিম আৰু এইখিনি ভালকৈ মিক্স কৰি দিম। আপোনালোকে ইয়াত আম, আঙুৰ বা তেনেকুৱা বেলেগ ধৰণৰ বেলেগ বেলেগ কিবা কিবিও দিব পাৰে, যি ভাল পায়। ইয়াত গোটেইখিনি বস্তু ভালদৰে দি মিক্স কৰি ল'লোঁ আৰু এইখিনি এতিয়া আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিম। এয়া আমাৰ কাষ্টাৰ্ড একদম ৰেডি হৈ গ'ল পূৰা। কাষ্টাৰ্ডখিনি বনোৱা হৈ গ'ল আৰু ফ্ৰিজত ৰখাৰ পিছত অলপ সময় উলিয়াই আনিলোঁ এতিয়া, আৰু এতিয়া খাবলৈ লৈছোঁ। বহুত ধুনীয়া হৈছে খাবলৈ, আৰু আপোনালোকে যদি আগতে খোৱা নাই এনেকৈ, বহুতে খাইছে চাগে, কিন্তু যিসকলে খোৱা নাই তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল হয় আৰু বনাবলৈ একেবাৰে ইজি হয়। ঘৰত যদি পটককৈ আলহী আহে বনাইও দিব পাৰে, আৰু ভাত খোৱাৰ পিছতো এনেকৈ ডেজাৰ্ট হিচাপে খাব পাৰে। আজি ৰুটি খাইছোঁ, এয়া ৰুটি লৈছোঁ 2খন, তাৰপিছত পনীৰ আৰু বুট দালি, নেমু, ছাগলী মাংস আৰু বিলাহী টক, পিঁয়াজ। এতিয়া এইবোৰ মানে চব মিলি নহয় একেলগে মোৰ এবাৰ এখনীয়া নিচিনা হৈ গ'ল, মানে প্লেটখন আছিলে সৰু, একদম চব একদম মিক্স হৈ গ'ল চব। এতিয়া মানে খাই লওঁ। ঠিকছে এগালমান ভৰাই ল'লোঁ মানে কি হ'ল, ৰুটি 2খনেই লৈছিলোঁ, কিন্তু বাকীবোৰ বস্তু ইমানেই বেছি হৈ গ'ল ন, একদম মানে কিবা লাগি গৈছে, মানে একদম খাই দিয়া নিচিনা, যেতিয়া পেটটো ঠেলি ঠেলি ন খোজকাঢ়ি অহা নিচিনা লাগিছে। অকণমান সেইকাৰণে ভিতৰতে মানে খোজকাঢ়ি দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।